কিহৰ কাৰণে আমি ৫ নং লোকসভা কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় সাংসদ নৱশৰণীয়া ডাঙৰীয়াক এইকাৰণে সমৰ্থন আগবঢ়াইছোঁ তেখেতৰ যিবিলাক দাবী আৰু আমাৰ এভিএমছৰ দাবী প্ৰায় মিল আছে আমি সেভাৰেল ষ্টেটৰ বিৰোধিতা কৰোঁ তেখেতেও নিশ্চয় এইটো বিৰোধিতা কৰিছে আমি ইয়াৰ জাতি মাটি ভেটিৰ কাৰণে যিখিনি কৰিব লাগে নিশ্চয় আমিও সেইখিনি বিচাৰোঁ আৰু এটা কথা আমাৰ ইয়াৰ নিৰাপত্তাৰ কাৰণে যিখিনি আমি দাবী জনাইছোঁ তেখেতেও এই দাবীখিনি সজোৰে উত্থাপন কৰিছে এইবিলাক কাৰণত এই বহুত কেইটা দিশত যেহেতু আমাৰ লগত তেখেতৰ লগত মিল আছে সেই হিচাপে আমি তেখেতক এই মুকলিকৈ এই সমৰ্থন আগবঢ়াইছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ যাতে বিপুল ভোট দি তেখেতক জয়যুক্ত কৰি এই দিল্লীলৈ আকৌ পঠাব পাৰোঁ এই কামনা কৰিছোঁ কিন্তু হাগ্ৰাম BTC হাগ্ৰাম মহিলাৰী বা UPPLৰ প্ৰাৰ্থী বিষয়াগৰাই কৈছে যে নৱকুমাৰ শৰণে ডাঙৰীয়াই বিগত 5 বছৰ BTCত বড়ো অনাবড়ো ট্ৰাম্প কাৰ্ডখন খেলিয়ে তেখেতে নিৰ্বাচনী জয় হৈ গ'ল তেখেতে কোনো উন্নয়নমূলক কাম নকৰিলে আপুনি কি ক'ব যে তেখেতসকলে যেটো কথা কয় তেখেতসকলে একচুয়ালি উন্নয়নমূলক কাম কৰা নাই এজন সাংসদ হিচাপে যিখিনি কৰিবলগীয়া নিশ্চয় তেখেতে কৰিছে সাংসদৰ উন্নয়নৰ কাৰণে বৰ বিশেষ একো কৰিব নোৱাৰে তেখেতসকলৰ যেটো সাংসদ পুঁজিৰ ধন ইতিমধ্যে তেখেতসকলে গম পায় যে তেখেতসকলে 70 লাখ বাদে বাকি 24 কোটি 30 লাখ টকা ইউজ কৰিছে এটো এটা ভাৰতবৰ্ষৰ এটা উল্লেখনীয় দিক যে তেখেতে কাম কৰিছে তেখেতসকলে যদি BTC তো পাৱাৰ পায় তেখেতসকলে ভয় আছে আমি যেটো দুৰ্নীতি কৰিছো এই দুৰ্নীতি আমাৰ মাজত ধৰি ৰাখিব নোৱাৰিম এটো ৰাইজৰ মাজত কিন্তু উলাই যাব তেখেতসকলৰ এই ভয়ৰ কাৰণে কৈ আছে যে বড়ো অনাবৰৰ যেটো ট্ৰাম্প কাৰ্ড বড়ো ৰাজনীতি আমি নহয় যেহেতু ইয়াত উপযুক্ত মানুহ এজন বিচাৰি পোৱা গৈছে নিশ্চয় তেখেতক সাংসদ হিচাপে বনোৱাৰ আমাৰ কোনো আপত্তি নাই আজি এবিএমচিৰ নেতৃত্বই যি এটা ঐতিহাসিক সিদ্ধান্ত ল'লে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণে ছাপোৰ্ট দিয়াটো মই ভাবোঁ এইটো সমগ্ৰ BTC কোকৰাঝাৰবাসীৰ লগতে অসমবাসীৰ কাৰণে এটা শুভবাৰ্তা যে নতুন বছৰৰ প্ৰথম দিনত তেওঁলোকে এটা এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে সেয়েহে মই এবিএমচিৰ নেতৃত্ব তথা তেওঁলোকৰ কেডাৰসকলক আমাৰ হৃদয়ৰ গভীৰৰ পৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে BTC তথা কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজৰ যি অনুভূতি তাক সন্মান জনাই যি সিদ্ধান্ত ল'লে আৰু আশা ৰাখিছোঁ আগন্তুক দিনত বা আগন্তুক ইলেকশ্যনৰ আমি জিকাৰ লগতে আগন্তুক দিনত BTCত থকা সকলো জাতি জনগোষ্ঠীৰ লোকক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকৰ মাটি সম্পত্তিৰ অধিকাৰ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ আৰ্থ সামাজিক অধিকাৰ তেওঁলোকৰ চাকৰি বাকৰি অধিকাৰ তেওঁলোকৰ অৰ্থনৈতিক সা সুবিধা পোৱা সকলোবিলাকত আমি একেলগে লগ লাগি কাম কৰি এইখিনি সমাধান কৰিব পাৰিম আৰু ইয়াৰ যিবিলাক বিষয় আছে দ্বিভোটাকে আদি কৰি NRCৰ বিষয়বিলাক লগতে জনজাতিকৰণৰ যিটো ইছ্যু আছে বা অবৈধ অস্ত্ৰ মানে কি কৰে উদ্ধাৰৰ যিবিলাক বিষয় আছে বা BTC চুক্তি ৰিভিউৰ যিখিনি কথা আছে এই গোটেই কথাখিনি আমি একেলগে কাম কৰিব পাৰিম আৰু এইবাৰ আমি জয়যুক্ত হ'লে বড়োলেণ্ডৰ ইছ্যুটো একেবাৰে নিশ্চিত হৈ যাব তাত কোনো সন্দেহ নাই আমাৰ সকলোৱে কৈছে যে বড়োলেণ্ডৰ ইছ্যুটো সম্পৰ্কত এইবাৰ এইটো গণমত হ'ব আৰু আমাৰ BTCবাসীৰ লগতে নন BTC পাৰ্টৰ যিবিলাক কোকৰাঝাৰ সমষ্টিৰ ৰাইজ আছে তেওঁলোক যাতে কোনো কাৰণে কনফিউজ নহয় তেওঁলোকে অসমৰ অখণ্ডতাৰ স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত আৰু BTC ৰাইজৰ মুখলৈ চাই যাতে তেওঁলোকৰ ইয়াত থকা অংশীভাৱৰ মুখলৈ চাই তেওঁলোকে কোনো ভুল সিদ্ধান্ত নলয় নৱকুমাৰ শৰণে ছাপোৰ্ট দিয়ে এইটো মই আপোনালোকৰ জৰিয়তে বিনম্ৰ আহ্বান তথা অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আমি গোটেই ভাৰতবৰ্ষ তথা অসমৰ আৰু BTID অঞ্চলৰ সমূহ ৰাইজক বহাগ বিহুৰ শুভেচ্ছা এবিএমচিৰ তৰফৰ পৰা যাচিছোঁ এইখিনিতে আমি BTID অঞ্চলৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিমানবোৰ জাতি জনগোষ্ঠী আছে প্ৰতিজন জাতি জনগোষ্ঠীক অহা যি লোকসভা এই লোকসভাত নিজৰ মূল্যৱান ভোটখিনি নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াক দিয়াৰ কাৰণে আমি এবিএমচিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ যে BTID অঞ্চলৰ যিমানবোৰ জনগোষ্ঠী আছে প্ৰতিটো ব্যক্তিৰে প্ৰতিজন ৰাইজৰে এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থত যোৱা 5 বছৰে যেনেকৈ সাংসদ হিচাপে তেখেতে কাম কৰি আহিছে আগন্তুক দিনত এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থত প্ৰতিজন মানুহৰ উন্নতিৰ স্বাৰ্থত প্ৰতিজন মানুহেই যাতে হাতে হাতে হাত মিলাই
প্ৰতিজন মানুহৰ মূল্যৱান ভোট এই ভোটখিনি যাতে তেখেতৰ লাইটৰ ছবিত দিয়ে আৰু তেখেতক যাতে আমি বিপুল ভোটেৰে জয়যুক্ত কৰি এই BTAD অঞ্চলৰ ৰাইজৰ কাম কৰাৰ স্বাৰ্থত নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিটো মানুহৰ যাতে আমি যি ভূমিৰ অধিকাৰ এই ভূমি অধিকাৰৰ স্বাৰ্থত দিল্লীলৈ পঠাই দিব পাৰোঁ তাৰ কাৰণে আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে মই ক'ব বিচাৰিছোঁ যে ABMCৰ নামাকৰণত যিসকল প্ৰাক্তন তথা প্ৰাক্তন কৰ্মী অব্যাহতই হওক বা বহিষ্কাৰেই হওক যিসকল আছে যে ABMCৰ নামাকৰণত বিভিন্ন ৰাজনৈতিক দলৰ লগত যি ধৰণৰ কেম্পাছ চলাই ABMCৰ বিভিন্ন প্ৰকাৰৰ কথা কৈ আছে আমি ABMC ইয়াক মানি ল'ব নোৱাৰোঁ কাৰণ ABMCৰ যিসকল দায়িত্বত বৰ্তমানলৈকে আছে তেখেতসকলৰ যি সিদ্ধান্ত এই সিদ্ধান্তই যাতে BTAD অঞ্চলৰ ৰাইজে মানি লয়। মই ক'ব বিচাৰিছোঁ ৰাইজক যে ABMCৰ নামাকৰণত যিসকল প্ৰাক্তন লিডাৰে বিভিন্ন ৰাজনৈতিক দলৰ লগত মিলা প্ৰীতিৰে তেখেতসকলৰ নিজৰ স্বাৰ্থৰ কাৰণে অলপ পইচাৰ কাৰণে আজি যি ভেকা ভাওনা আৰম্ভ কৰিছে বা BTAD অঞ্চলৰ ৰাইজৰ লগত যি মিছলীয়া এটা ABMCৰ ওপৰত এটা দগ জাপি দি যি ধৰণৰ কৰিব বিচাৰিছে তেখেতসকলক আমি এক কথাত ABMCৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। তাৰ লগে লগে BTAD অঞ্চলৰ ৰাইজক আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যিসকল ব্যক্তিয়ে ABMCৰ নামাকৰণত এনেকুৱা কাম কৰি আছে তেখেতসকলক আমি উপযুক্ত শাস্তি দিব পাৰে তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ।